কিবা কবা? হয় কোৱা কম ৰ'ব কোৱা আকৌ। কি হলো তোৰ মা? একো নাই হোৱা দাদা তই কি দেখুৱাইছ? এনেকে এনেকে যে কিবা দেখুৱাইছ? ডিঙিটো পটককে লাগি ধৰাৰ নিচিনা লাগিছে সেইকাৰণে এক্সাৰচাইজ কৰিছো ঐ কেকেচা ওলাই আহক। ঐ কেকেচা এইফালে আহক। ঐ কেকেচা শুনিছেন নাই? কথা আছে এইফালে আহক। তই ইমানকে তেতিয়াফালে চিঞৰি আছা কিয়? আপোনাৰ লগত কথা নাই, কেকেচাক মাতক। আৰে যোৱাই নাই, কি ক'বলগীয়া আছে মোৰ আগত ক। আপুনি আছাম পুলিচত কেতিয়া জইন কৰিলে এইটো চাইজত? কেকেচাক মাতক, পইচা পাতি খাই মানুহ পলালে। হৈ তোক কিমান বাৰ কম, আমাৰ যোৱাই পইচা খোৱা বিধৰ নহয়। তেনেহ'লে মোহন আৰু কেকেচা কিয় নাই? হে প্ৰভু, বলছো বল, মই তোক বুজাই আছো, বলছো তই শুন তই হেৰি ইমানকে চিঞৰ বাখৰ কৰিছ কিয়? ওচৰৰ মানুহ শুনিলে কি বুলি ক'ব বাৰু? হ'ব তেনেহ'লে দোকানখন মোহনৰ হাতলৈ গুচি যাওক। তেৰিকা নাযায়, দোকানখন তই মই মিলি জুলি ৰাখিম। কোন মিলি জুলি? হে তেৰিকা তই মই মিলি জুলি। প্ৰথম দোকানখন আছিলে আমাৰ দুজনী, তাৰপিছত মোহন বোলাটো আহি হামলা দিলে। একো নাই, এতিয়া আকৌ মিলি জুলি দুজনী। কেনেকে বুজাও? শুন, দোকানখন মানে তই মই মিলি জুলি ৰাখিম। এইটো কৈছো, এই মিলি জুলি দুজনী কোন? পগলাও মূৰ্খ, মিলি জুলি কোনো ছোৱালী নহয়। দোকানখন মানে তই মই একেলগে মিলি জুলি ৰাখিম। পাক্কা? পাক্কা। দোকানখন আমি দুজনে মিলি জুলি ৰাখিম। বুজি যে পালি। কি হ'ল এনেকে আছা? কি মৰ্জাৰ পৰিছে ন এইকেইদিন? ইমান মৰ্জাৰ পৰা নাই দিয়া। ঠাণ্ডা পৰিছে দিয়া। ঠাণ্ডাটো পৰিছে কিন্তু ইমান এই মৰ্জাৰটো পৰা নাই আৰু। হে তোমাৰ ফিলিংছে নাই দিয়া, তোমাৰতো কাঠৰ বডি নেকি? এইটো ছাৰ দেখোন আমাৰ ফালে কেৰাহীকেও নাচালে। স্পীড দেখিছা নাই? ছাৰ স্মাৰ্ট যে, তোমাৰ নিচিনা মৰ সগুনা খাইমুটুক দিয়া নহয়তো। কি হ'ল? আমাৰ স্পীড চাবা, চাবা, দেখাব লাগে। এয়া চোৱা। কিয় টাচ কৰিছা আকৌ? যা তোৰ বহুত কাম আছে, যা। আমি কাম নাইকিয়া মানুহ। বেটা খোজ কাঢ়া মচন চাচন চাও। হাত দুখন কি হ'ল? কোচ খাই গ'ল। চাও আছে ঠাণ্ডা যে অকমান কোচ খাই যায়। সেইকাৰণে হাত কোচ খাব নেকি? ঠাণ্ডা দিনত বহুত বস্তু কোচ খাই থাকে। হাতখন কিয় কোচ খাব? জুমনি কৈছো, কেকেচাই মানে দীঘল গৰম কাপোৰ এটা কিনি দিছে। 5 বছৰলৈ চলিবলৈ দিছে। 5 বছৰলৈ গৰম কাপোৰ নাম ল'বলৈ মানা কৰিছে। সেইটো কো তই ইয়াত কি কৰি আছ? মই এনে আছো আৰু। তই কি কৰি আছা? আমিনো কি কৰিম, আস্তা হোৱা মানুহ। কি ৰোৱা? আস্তা হোৱা। ঐ মূৰ্খ, বাটেদি অহা যোৱা কৰা মানুহক বাটৰুৱা বুলি কয়। বাটেদি বাটৰুৱা? আমি আস্তা দি অহা যোৱা কওঁ, আমি আস্তা হোৱা। তোৰ মানে কমল চেঞ্চ বস্তুটোৱেই নাই। কমল চেঞ্চ? কমন চেঞ্চ। তই কমল, সেইকাৰণে কমল চেঞ্চ। ঐ মূৰ্খ, নিজে নিজে শব্দ সৃষ্টি কৰি থাক তই। পাগল। কওক। 1 কেজিৰ দাম যদি 360 টকা। 800 গ্ৰামৰ দাম কিমান? 800 গ্ৰামৰ দাম। কওক ৰ'বলৈ সময় নাই। অকমান কৈ আছো। ৰ'বাচোন, ৰ'বা। চেণ্ডেল পিন্ধিছা? পিন্ধিছো। নিজৰ চেণ্ডেল নে লোকৰ চেণ্ডেল? কি ফটোৱা কথা সুধিছ গাইজ? আমাৰ গোটেই খানদানে লোকৰ চেনেল পিন্ধি পোৱা নাই। খানদানৰ কথা সোধা নাই, তোমাৰ কথা সুধিছো। মই সেইটো খানদানৰে এজন সুযোগ্য সন্তান। খানদানে বেলেগৰ চেনেল নিপিন্ধে, আমি কেলে পিন্ধিম? তাই মই ক'ত দা বলক। আৰে ইমান অহংকাৰ কৰিবলৈ কি হ'ল ল'ৰাটোৰ? কি হলে? কি চাইছ? আপোনাক। মোক আগে পিছে দেখাই নাই তই নিজৰ বুলি। গোটেই গাহৰি তেল পিছে আৰু।
মানে তেলকে পিছত নোমবিলাক ওলাই থাকে যেন তই নিজক চাইছ নে নাই তই একে মাইকী মুৰ্গীজনী আৰু মই মাইকী মুৰ্গীতহে পাওঁ নেকি বাৰু ইয়াত ফুল এটা থাকে যে মূৰত মাইকী মুৰ্গীজনীৰ আচ্ছা আপোনাৰ থানাত কি কাম আছে থানাত সৰা মোচা তেতিয়াহ'লে ঠিকে আছে ঐ ৰচোন তই এইটো কি চেঞ্চত মোক প্ৰশ্নটো কৰিলি আপুনি কি টেনচন মোৰ উত্তৰ দিছে মানে না চাওক মইতো আপোনাক কিবা এটা সুধিছে আপুনি ভুলকে উত্তৰ দিছে ন মইতো জানিব বিচাৰিছে আপুনি এইটো কি মাত উলিয়াইছ তই নিজৰ মাতত কথা নকওঁ কিয় মই সুধিছো আপুনি কি কৈছে আপুনি কৈছে খা মোচা কওঁ মই যাওঁ ৰ মই থানাত কম্পিউটাৰ চলাওঁ কণ্টিপিটাৰবিলাক বহুত সৰু হৈ গ'ল দেই ই ইনচাল্ট কৰিবলৈ ল'লে মানুহক সেইবুলি কৈছে নেকি বাৰু কি সেই বুলি কৈছে নেকি বহুত দিনৰ মূৰত মানুহ ঘূৰি আহিলে মানুহক মৰম লাগে এইটোক দেখি দেখোন যায়হে উঠিছে ঐ উঠিবই আমি সঁচা কথা কওঁ যে সঁচা কথা কোৱা মানুহৰ কিন্তু সতটো বেছি দেই কেছ দাটো ক দাদাটো ক'বলৈ দিয়ক সঁচা কথা কোৱা মানুহৰ সতটো বেছি মোৰ সতটো আছে মহাত্মা গান্ধীও এছ আছিল ময়ো এছ হ'বলৈ আছে এছটো কি এইটো যে পুলিচৰ মাৰিলে না মোক উকালে থলে থানা লাইনলৈ অনা মানুহক এইটো ব্যৱহাৰ কৰিছে যে আয়া বেছি কৰিছাগে দিয়া ইমান অভাৰ এক্টিং কৰিব নালাগে আৰু মই অভাৰ এক্টিং কৰিছো এইটো ভৰি মুচুকা তোমাৰ ভৰিত হ'ব লাগিছিল কিয় মংগলীয়া কথা কোৱা হে কিয় আকৌ এইবোৰ অংক হ'ব নগিনী বাইদেউ দেহা ধুনীয়া চাকৰি এটা পাইছা কিয় লেকচাৰ মাৰিবলৈ এইটো ঠেং এখন খুলি থৈছে যে ঠেং নহয় জোতা ঠেঙতেতো পিন্ধে খুলি থৈছে যে গোটেই ঠেংখন খুলি থবলৈ দিগদাৰ যে সেইকাৰণে জোতা জোৰে খুলিছো হ'ল এইটো পোৱা আছে হলে নমাকচোন নমাক মানুহজনে ইমানো বেয়াকে কোৱা নাই নহয় যে কেছ দিবলগীয়া হ'ল কৈছে বেয়াকে দিম মই কেছ মানুহটোৰ ওপৰত কেছটো দিয়াটো ভাল নে বেয়া আপুনি কওকচোন মই নাজানো নহয় এই সাধাৰণ যদি সেই কথাটো নাজানে আপুনি কি বুলিছ পুলিচৰ লাভ কি আপোনাৰ মনৰ কেছটো কি হলো মই কেছটো উঠাই দিলো এই বুজি যে পালি এইটোৱে ভাল ব'ল এতিয়া দোকান যাওঁ মই মানুহটোৰ ওপৰতহে কেছটো উঠাই লৈছো মনৰ ওপৰত কিন্তু কেছটো দিম মই হে ভগৱান থানাততো মই কেইদিনমানহে নাছিলো ন চাহ কি হ'ল তাতে থানাততো মই কেইদিনমানহে নাছিলো চাহ কি হ'ল তাতে বাকী খিনি ক তুমিহে মাতি আছিলা মই বোলে চাহ মাতটো কেতিয়াবা মাইকী নিচিনা হ'ল মোহন কোৱা এনেকে মাতটো দি যাব চাহ কোৱাচোন কথাটো মানে থানাত মই কেইদিনমানহে নাছিলো থানাখন কিন্তু ধ্বংস অলপ হ'ল চাহ কি ধ্বংস হ'ল তুমি বেছি ধ্বংস হৈছা ফাল্টু কথা নকবি ভাতটো খাই আহিবা ইয়াৰ লেকচাৰ মাৰিবলৈ আহিছা ভাত খাই নাহি মানে ভাতটো খাবা মই কৈছো আজি ভাত কিহেদি খাই আহিছা লোকেল চিকেন লোকেল চিকেন নে চালানী লোকেল পিয়ৰটো লোকেল চিকেন বুলি কওঁতে মনত পৰি যায় চাহ আদা নহৰু কাঠ আলু দি এসাঁজ মাৰি থোৱা কাঠ আলু চিকেনৰ লগত খাই জানো ছাৰ খাই নেকি চাগে মইতো খাই পোৱা নাই বাৰু মোৰ লগত মনোজ শইকীয়া ঘৰলে ওলাবা কোন মনোজ শইকীয়া চতিয়া যে নাটক কয় জানমণিখনত যে আছিল ঘটিটো মাৰি দিয়ে যে চাহ এই চাপৰকে মানুহজন মানে চতিয়ালে গৈছিলো নাটক আছিলে পদ্ম হাজৰিকা দাৰ ঘৰত মানুহ আছে কাৰণে মনোজ শইকীয়া ঘৰত মই দুৱাটি থাকিবলৈ দিলে সেই দুৱাটি মোক অত্যাচাৰ কৰি পেলালে চাহ কিয় ইমান শাক পাচলি খাই চাহ শাক পাচলিটো ভাল হে ইমান ভাল নহয় চাহ মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপাতে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চাহ মই যে ঘূৰি আহিছো মই ভাবিছো মই মানুহ নে একচুৱেলি ছাগলী পোৱালি চাহ হাঁহি উঠিছে এইবাৰ কাহিনী এটা শুনিব হ'ব আৰু নালাগে কি কামত আহিছিলি সেইটো ক চৰক মানে মই কি কবলৈ আহিছিলো তইহে জানিবি লোকেল মুৰ্গীটোলৈকে মোৰ মনত আছে তাৰ আগত মই কি কৈ আছিলো মই নাজানো তইহে জানিবি কিবা
চা মই টপিকটো অকণ পাহৰিছো মনত পেলাই আহো নেকি চা ঠিক আছে যোৱা অ মনত পৰিছে চতিয়া মানে মনোজ শইকীয়া সেইটো কলি সেইটো কলো চা হয়তো কলা নহয় তুমি শাক পাচলি যে অলৰেডি কলা মই কিহৰ ওপৰত কৈ আছিলো বাৰু লাগকচোন আপোনালোক মোকহে লাগিব দিলে মই টপিকটো কি উলিয়াইছিলো তৰাবা বহিছা অ ইয়াত কিয় বহিলা তোমাৰ চকীখন আছিলে তাতে বহিব লাগিছিলে নালাগে হ'ব তেৰি পাহৰি থাকিলো নহয় কাকতিদাৰ হাতলে তোমাৰ চকীখনো গুচি গল ন কি কবা আচ্ছা তৰাবা তোমাৰ এনে ফিলিংছটো কেনেকুৱা বাৰু কিহৰ ফিলিংছ এই যে এলচি পদটো গ'ল তাৰপিছত তোমাৰ চকীখনো গ'ল তোমাৰ অনুভৱটো কেনেকুৱা তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ ৰাকেশ কাৰ লগত চুপতি চুপতি মই অ কথা মাজত সোমাইছে আপোনাক কৈ আছে যাওক তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ হলেও মই এটা কথা সুধি যাওঁ নে সোধ মানে এছাই থাক মই কিবা এটা কমপ্লেইন দিবলৈ আহিছিলো কি কমপ্লেইন আছিলে সেইটো মই পাহৰি গলো আপুনি ক'ব পাৰিব নেকি বাৰু কি জানো যি জানো তাকে কওক নাজানো বুলি কৈছো নে নাই আকৌ বোলে কি জানো মানে নাজানো অ জানো নাজানো একেই হেই চব এই চব মানে মানুহজনী হতাশাত আছে তই কি কাৰণে কি হতাশাও এই মানুহজনী অলপ দিনৰ আগতে এলচি পদটো গ'ল তাৰপিছত নিজৰ চকীখন গ'ল এই মানুহজনী কি কাৰণে তই ইমান কি ফটোটি কৰিবলৈ আহিছ কি ফটোটি কৰিবলৈ আহিছ তোক কৈছো তোক কৈছো ফালতু চব এচব একচুৱেলি কাক কৈছে মই গম পোৱা নাই কাক কৈছে হাতাশাক লগত লৈ ফুৰিব ভাঙিছে এতিয়া মুখ ধৰিবলৈ আহিছে আচ্ছা তাৰ মানে তহঁতে মানে মোহনৰ ওপৰত কেছটো দিবি মই টেনটিন এৰি দিব নোৱাৰো হে মোক টনা যোৱা কিয় কৰিছ আমি ইমান দিনে দুটা মালিক আছিলো আছিল। মাজতে সি আহি বাম উকিলটো ওলালে নহ'ব নহয় সেইটো মই বুজিছো কেছটো কি এই মুকুট দা এই দা কোঠা লাগি থাকিব নালাগে মাত খানে মাত কিয় মই কষ্ট কৰি মৰিম তই ওপৰতে জোলটো খালে নহ'ব নহয় মইহে অতদিনে দেখো তোক জোল খুৱাই আছো তই মোক কৈ জোল তোমাৰ জোলত নিমখ বেছি আৰে কেছটো নকওঁ কেলে চাওঁ অকমান অ মানুহটো মত এখন নতৰটো কিয় একচুৱেলি কি জানা মানুহৰ জীৱনটো যে চিঙাটো ছিঙি যাব এৱাটো এৰি যাব ভাঙাটো ভাঙি যাব কিন্তু কিছুমান বস্তু যোৱা লগাব পাৰি কি বকি আছা মানে তোমাৰ যে ভাঙিছে মই যোৱা লগাব পাৰো নেকি চাওঁ দিয়াচোন কি ভাঙিলনো মোৰ তাকে যে ক'লে হতাশাটো হতাশা নেভাঙে নহয় হতাশাত ভোগেহে ভোগে অ মানে জ্বৰৰ নিচিনাই অ তে ঔষধ খাব লাগিব তুমি যোৱাচোন যোৱা মই কাম এটা কৰি আছো আঁতৰি থাকা অকমান ভয় খাই গলোগে মোৰনো কি চুই কটাইখন আছে তুমি যে ভয় খাইছা একেজন চুই কটাই লৈহে ফুৰিছে সৰু ল'ৰাটোলৈও ভয় খাইছে আমাৰ দোকান কাঢ়ি ল'ব তাক মই দিম উহ ৰাম ইয়াত গাজনি মাৰি থকাতকে মোহনক নধৰকে কেলে তাকেইতো মই বিচাৰিছো পালা হৈ তোক ধৰিম মই মোহন উগ্ৰপন্থী হা ধৰিব পৰা নাই ভিতৰত আছে যা ধৰগে এই মুকুট দাদা বলক এই যাম ৰখ ভয় খাইছে একো ভয় খোৱা নাই বলক আকৌ হেৰে মোক তোমালোক দুজনক আকৌ লগ পালো আচ্ছা এই চেণ্ডেলযোৰ তোমাৰ নিজৰেই নে এই কথাটোতে মই কেছ দিবলৈ আহিছিলো খোৱাটো কিবা এটা মুডটো চুইং হৈ গ'ল নিদিলো হয় নেকি চেণ্ডেলযোৰ তাৰ নিজৰেই নে তাৰ চেণ্ডেলযোৰ নিজৰে কিন্তু ভয়টোহে ধৰিব পৰা নাই আচ্ছা অচি ছাৰক লগ পাব পাৰিম নে তেখেত নাহিল নহয় আজি এনিথিং পুলিচ হলেই হ'ল মই আহোঁ ৰবা এনিথিং পুলিচটো কিয় আমিনো কি জানো আপুনি নিজে সুধিলগে আকৌ গাইজক এই ব্যৱহাৰ ভাল কৰিবি নিজৰ বুলি মই গাইজক কি বেয়া ব্যৱহাৰ কৰিলো বাৰু মই নাজানো তুমি জানানো কি এই আকনো কি কথাত মূৰ চুবাবলৈ আহিলে নাপায় অ মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছে আমি মানুহে নেচ থকা ছাগলী পোৱালি নহয় নহয় ও ছাগলী পোৱালি বুলি কওঁতে মনত পৰিছে মনুষ্যকে কথা এটা শুনিবা নালাগে এটাই বহুত আছিলে এই মোহন কি হ'ল কোৱাচোন তোমাৰ কৈছা নগিনী বাইদেউ বোলে কিবা হতাশা ভাগিছে কি হতাশা ভাগিছে মোক কওকচোন তোক কিয় লাগেনো
দুজন চিনিয়ৰ মানুহে কথা পাতি আছো তুমি মাজে মাজে কিয় সোমাই দিয়া পাইছো মাইকী মানুহটো কি স্বভাৱ চা এনে চিনিয়ৰটো তই মই এলো কেলো তই অভাৰ স্মাৰ্ট ভা তোমাৰ কথাটো কোৱাচোন নহয় চা মাজত কোনোবাই মাতিলে মই একে হজম নহয় তাতে যদি মাইকী মানুহ হাজমলা খাই আজা এইজনী বগী মুৰ্গীজনী এজনী চেলোৱা মুৰ্গীজনী এজনী নিশিজা মুৰ্গীজনী এজনীক চা অমিতাৰ লগত পেছাত ভৰাই 6 হুইচেল মাৰি দিম মই ঐ চৰ খাবি হেই তুমি আচলতে কি কথা ক'বলৈ আহিছিলা মোক কেতিয়া চা কিবা হতাশা নে কি কথা ক'বলৈ অহা নাছিলি জানো কোন হতাশা পাহৰিলিয়ে মই আজি কিবা চব পাহৰি গৈছো কি মনত পেলাই দিয়াচোন মনে মনে থাকো এতিয়া কওকচোন দাদা আপুনি কি কামত আহিলে মোক চেণ্ডেল লাগে চেণ্ডেল মই জোতাযোৰে পিন্ধি আহিলো বাথৰুম যাব আপুনি এযোৰ চেণ্ডেল পিন্ধি যাব পাৰে হেতেৰি আপোনালোকে মোক চেণ্ডেল এযোৰ দিয়ক আমি ক'ৰ পৰা চেণ্ডেল দিম আপোনাক আপুনি এইটো কি কথা ক'লে আপুনি দোকানতহে বিচাৰি যাব লাগিছিল থানালে কি কাৰণে বিচাৰি আহিলে নহয় আপোনালোকে মোক চেণ্ডেল এযোৰ দিব লাগিব মাত্ৰ ছেকশ্যনে বুজি নাপায় কথাবোৰ এইজনৰ দৰমহা ভাল এইজনক সোধকচোন কি দৰমহা ভাল মোক ঘৈণীকে কাপোৰ এযোৰ দিব পৰা নাই বিহু বুলি আৰু আপুনি দেখোন চেণ্ডেল পিন্ধিয়ে আছে হেতেৰিকা এইযোৰ মই লগৰ এটাৰ পৰা ধাৰে লৈ আনিছো চেণ্ডেল ধাৰ এই ব্যৱসায়টো ভাল কেনেকে লৈছে পাৰ ডে হেতেৰিকা আপুনি কথাটো লাইটলি নল'বচোন হা আপোনালোকে মোক চেণ্ডেল এযোৰ দিব লাগিব আমি ক'ৰ পৰা চেণ্ডেলযোৰ দিম এতিয়া আপোনাক কি চাইছ ভাল লাগিছে কিয় দুইটাই যে চব কাম বনেই মোৰ চব চিলিণ্ডাৰ হৈ গ'ল ই আমাক চিলিণ্ডাৰ বেপাৰী বনাই দিলে যে চাৰেণ্ডাৰ কৰাৰ কথা কৈছে তই চাৰেণ্ডাৰ কৰা হাত নমা এই মোৰ উঠিয়ে থাকে নমা হাত এই উঠিয়ে থাকে কাক চাৰেণ্ডাৰ কৰাৰ কথা কৈছ 1 নিমিট